সব ভারতের যুদ্ধ টেরোরিজমের বিরুদ্ধে, পাকিস্তানের বিরুদ্ধে যুদ্ধ কৰিব ভারতে আরম্ভ করাই নাছিল। পিওকের অধীনত যিসকল টেরোরিস্টে কেম্প কৰি আছে, এইবিলাক কেম্পটো আক্রমণ করা হয়েছে। কিন্তু পাকিস্তানে এই টেরোরিস্টৰ ওপৰত আক্রমণটোকে পাকিস্তানৰ ওপৰত আক্রমণ বুলি ধৰি লৈ পেলাই তেওঁলোকে ফাল্টা আক্রমণ কৰিছে। এতিয়া ভাৰতে উপায় নাই, পাকিস্তানে যেনেকে কাম কৰিব তাৰ প্ৰত্যুত্তৰ দিবই লাগিব। তেওঁলোকে যদি যুদ্ধ চাই যুদ্ধ কৰিব লাগিব। কিন্তু আজি অসমৰ ৰাইজৰ প্ৰতি মোৰ আহ্বান, অসমৰ ৰাইজে একত্ৰিত হৈ পেলাই থিয় দিয়ক। আজি UPPL-ৰ এটা সভা আছে, বহুত দিন আগৰ পৰা শিডিউল কৰা সভা আছে। কিন্তু যোৱাকালি মই প্ৰমোদ বড়ো আৰু আমি এই আলোচনা কৰি পেলাই আজিৰ সভাখন অকল দলীয় সভা নকৰি পেলাই আমি এই সংকটৰ সময়ত আমিও যে পৃথিৱী বাসী ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে আছে, এই ঐক্যতাৰ শক্তিটো আমি জনাবলৈ খুজিছো যে আজি দলীয় সভা আছিল, কিন্তু দলীয় সভা হৈ নাথাকি পেলাই দেশৰ স্বাৰ্থতে আমি একত্ৰিত হৈ পেলাই আজি কথা পাতিছো। ইয়াত যেনে অসমৰ ৰাইজৰ প্ৰতি মোৰ আহ্বান, কোনো এটা বিৰোধ প্ৰতিক্ৰিয়া বা এটা ভাৰত বিৰোধী মন্তব্য বা পাকিস্তানক ভাল পোৱা মানৱতা মানুহ এইটো বেলেগ কথা, কিন্তু যুদ্ধৰ সময়ত আপুনি দেশৰ লগতে থিয় দিব লাগিব। মানৱতা কেতিয়াবা আহি যাব, হয়তোবা মানৱতাৰ কাৰণে আমি কথা পাতিম কিছু, কিন্তু এই মুহূৰ্তত আমি দেশৰ বাবে কথা পাতিব লাগে, দেশৰ হৈ থিয় দিব লাগে। আমাৰ কেইজনমান ল'ৰা ছোৱালী যিবিলাক ইমেচিয়ৰ হয়, একো নাজানে, ছ'চিয়েল মিডিয়াত জানে তেনে কথাবিলাক প্ৰবচনাত ভুগি পেলাই তেওঁলোকে কোৱা দেখিছো, এৰেষ্ট হ'ব লগা হ'ল। এইবিলাক খুব এটা ভাল কথা নহয়, দেখি পেলাই ভাল নালাগে। এইটো যাতে নহয়, অলপমান চম্ভালি থাকক কথা কোৱাটো। আমি এই সময়ত দেশৰ কাৰণে একত্ৰিত হ'ব লাগে। চাওক, এই যুদ্ধত ভাৰত সম্পূৰ্ণভাৱে সফল হ'ব। সফল হ'ব এইটোৰ কাৰণে পাকিস্তানক পৰাজিত কৰাটো মই ক'ব বিচৰা নাই, কিন্তু পাকিস্তানৰ মাটিৰ পৰা ভাৰত বিৰোধী যিটো সন্ত্ৰাসবাদ চলি আছিলে এইটো নিৰ্মূল হৈ যাব। আৰু এই সময়ত নৰেন্দ্ৰ মোদীয়ে যি স্থিতি লৈছে, এইটো নিড অফ দি আৱাৰ, সময়ৰ আহ্বান এইটো। আৰু দেশৰ কাৰণে, দেশৰ স্বাৰ্থত এনেকুৱা স্থিতি ল'বই লাগিব। আৰু গোটেই বিশ্বত আজি নৰেন্দ্ৰ মোদী যি স্থিতি লৈছে তাৰ বিৰুদ্ধে যাবও পৰা নাই কোনেও। তো মই ভাবোঁ এইকাৰণে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সবল যিটো এটা স্থিতি লৈ পেলাই ভাৰতে থিয় দিছে, আৰু পাকিস্তান যদি ভাৰতক আক্ৰমণ নকৰে, নিশ্চয় ভাৰতে আগতীয়াকৈ পাকিস্তানৰ আক্ৰমণ নকৰে। কিন্তু ইয়াৰ পাকিস্তানে যদি সন্ত্ৰাসবাদীসকলৰ ওপৰত আক্ৰমণ কৰি পেলাই ব্যৱস্থা লয়, গোটেই পৰিস্থিতি সলনি হয়। কিন্তু পাকিস্তানে এইটো নকৰে। সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ কৰাটোকে পাকিস্তানে নিজৰ ওপৰত আক্ৰমণ কৰা বুলি গাঁত পাতি লৈ পেলাই যুদ্ধ আৰম্ভ কৰি দিছে। এই যুদ্ধ পাকিস্তান ভাৰতৰ লগত 10-12 দিনৰ বেছি যুদ্ধ কৰিব নোৱাৰি। মই ভাবোঁ যে এই যুদ্ধটো এটা নিৰ্ণায়ক। ভৱিষ্যতে ভাৰতে পাকিস্তানৰ মাটিৰ পৰা যি সন্ত্ৰাসবাদৰ সন্মুখীন হৈ আছে, এইটো আৰু নাথাকিব। ৰাষ্ট্ৰীয় নীতি, যিসকলে শ্বহীদ হৈছে ৰাষ্ট্ৰই নিজৰ নীতিমতে কৰিব। কিন্তু সেইদিনা পেহেলগামত যিসকলক হত্যা কৰা হ'ল, অফিচিয়েলি 26 জন হৈ আছে, আনঅফিচিয়েলি 28 জন বুলি কোৱা হৈছিল। অসম চৰকাৰে এদিনা সিদ্ধান্ত ল'লে, এজ এ মাৰ্ক অফ ৰেচপেক্ট, আমি 26 জন শ্বহীদ হৈ অসম চৰকাৰে ঘৰে ঘৰে গৈ পেলাই সমবেদনা, এটা লিখিত সমবেদনা আমি জনাম, আৰু 5 লাখ টকাকৈ তেওঁলোকক আমি আগবঢ়াই আহিম। কথাটো ডাঙৰ কথা নহয়, এজ এ মাৰ্ক অফ ৰেচপেক্ট। আৰু যিসকল ভাৰতীয় শ্বহীদ হৈছে পাকিস্তানত, সেইটো ৰাষ্ট্ৰৰ নীতি এটা আছে, ৰাষ্ট্ৰীয় নীতি হিচাপে তেখেতসকলে কি কৰিব লাগে।